ল'ৰা ছোৱালীবোৰ ঘৰত থাকি থাকি নপঢ়া হৈ গৈছে সেইবাবে এই কবিতা আবৃত্তি প্ৰতিযোগিতাটো নমস্কাৰ, মই পেৰটাছ পৰিধি PPS ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই কবিতা আবৃত্তি প্ৰতিযোগিতা আয়োজন কৰিছোঁ। সেইবাবে কবিতা আবৃত্তি প্ৰতিযোগিতা আপোনালোকৰ আগত দেখাব খুজিছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বলক ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। আৰম্ভ কৰিব লৈছোঁ। একেবাৰে ফাইনেল ষ্টেজত পাইছোঁহি। গতিকে আমাৰ যি প্ৰাথমিক কামখিনি আমি আগবঢ়াই দিব খুজিছোঁ। ইয়াৰ পাছত আমাৰ যি আজি সভা অনুষ্ঠিত হ'ব, সভাই পাছৰ কাৰ্যসূচী চলাই নিব আৰু বছৰত শ্ৰীযুত চুতীয়াদেৱক এয়া অনুষ্ঠানমূলক সম্বৰ্ধনা জনাইছে। আৰু আমাৰ পাছৰ বিচাৰক আমাৰ ৰন্টু গগৈদেৱ আমাৰ মাজত উপস্থিত আছে। আমি ৰন্টু গগৈদেৱক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ পেৰটাছ চুতীয়াক আহ্বান জনাইছোঁ। কবিতা আবৃত্তি অনুষ্ঠানত উপস্থিত থকা কণ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ কাৰণে ই এটা বৰ স্মৰণীয় দিন বুলি ধৰা, কাৰণ আমি বহুদিনৰ মূৰত বিদ্যালয়সমূহ বন্ধ থকাৰ পাছত ঘৰতে এনেই থকাৰ দিনকেইটা পৰিৱৰ্তে এই অনুষ্ঠানবোৰ মাজে সময়ে কৰি যোৱাত আমি অতি সন্তোষ প্ৰকাশ কৰিছোঁ। কাৰণ ছাত্ৰ ছাত্ৰীসকলৰ যিকোনো প্ৰতিভাৰ উত্তৰসাধন কৰিবৰ কাৰণে এই অনুষ্ঠানটো অতি প্ৰয়োজন। সেয়েতো তোমালোকৰ যি আগ্ৰহ, এই আগ্ৰহৰ কাৰণে এই অনুষ্ঠানটো পতাৰ যিসকল আয়োজক সেইসকলৰ কাৰণে মই প্ৰথমে সহযোগ কৰিবা বুলি আশা কৰিছোঁ। এই বেছি দীঘলীয়া নকৰোঁ, এই কথাকেইটা তোমালোকক কৈ মই অনুষ্ঠান আৰম্ভ কৰিবৰ কাৰণে আয়োজক সমিতি অনুৰোধ জনাইছোঁ। ল'ৰা ছোৱালীবোৰ ঘৰত থাকি থাকি নপঢ়া হৈ গৈছে সেইবাবে এই কবিতা আবৃত্তি প্ৰতিযোগিতাটো আয়োজন কৰিবলৈ মই চিন্তা কৰিলোঁ। মাজত ইমানবোৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে আৰু যাতে এনেধৰণৰ প্ৰতিযোগিতাত এনেবোৰ ল'ৰা ছোৱালীয়ে অংশগ্ৰহণ কৰে। ধন্যবাদ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰতিযোগিতাৰ বাবে আমি যি নিয়ম নীতি ৰাখিছোঁ তোমালোকে ভালকৈ এবাৰ শুনি লোৱা। আমি তোমালোকৰ প্ৰথম আৰম্ভণি, তোমালোকে আৰম্ভণিটো কেনেদৰে কৰিবা, তোমালোকৰ নামটো কেনেদৰে ক'বা, কি কবিতা আবৃত্তি কৰিবা, কবিতাটোৰ নাম, সেইখিনি আমি আৰম্ভণি অনুষ্ঠানত থাকিব। তাৰ কাৰণে তোমালোকে আমি মুঠ 10 নম্বৰ লৈছোঁ আৰু কবিতাৰ লিখকজনৰ নাম ক'ব লাগিব। 10 নম্বৰৰ ভিতৰত আমি তোমালোকে কোনে কিমান নম্বৰ আমি ইয়াত মাৰ্কছটো আমি দি যাম। ইয়াৰ পাছত উপস্থাপন, তোমালোকে কবিতাটো কেনেদৰে উপস্থাপন কৰিবা তাতো 10 নম্বৰ, বিষয়বস্তু তাতো 10 নম্বৰ আৰু সামৰণি অনুষ্ঠানত তোমালোকৰ 10 নম্বৰ। সৰ্বমুঠ আমি তোমালোকৰ 40 নম্বৰ ধৰি লৈছোঁ আৰু সেই 40 নম্বৰ ভিতৰত তোমালোকে কোনে কিমান নম্বৰ পোৱা আমি ইয়াত লিখি যাম। হ'ব? নমস্কাৰ, মোৰ নাম শ্ৰীমতী পেৰটাছ চুতীয়া। আজি মই আবৃত্তি কৰিবলৈ কবিতাৰ শিৰোনাম কল 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 কল, কবি বিষ্ণুপ্ৰসাদ ৰাভা। কল 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 কল, নিজা ৰাতিপুৱাই হীৰৰ ফালি ভৈয়ামলৈ জোৰ 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 বৈছে মলৈ, শুনিল গগন জুৰি দিগন্তলৈ। টিহ 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 শিঙিৰা পেপাৰ বাজে ঢোল কাঁহপাত, বহাগী বিহুৰ দূৰ 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 সৰু গাঁওখন দূৰণিৰ পৰা বৰ বিতোপন। অনুষ্ঠানত আমি মঞ্চলৈ আহি তেওঁৰ কবিতা আবৃত্তি কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী লিতুশ্ৰী নৌক। মই এটি কবিতা আবৃত্তি কৰিছোঁ। কবিতাৰ শিৰোনাম আগতে নিজে নিকাহ। কবিজনৰ নাম আগতে নিজে নিকাহ, আনক উধাৰ আগখিনিতে নিজে সঁচা ক, নিজৰ হিয়ৰ মনৰ মলি ধুইব খালি ল, আনক উধাৰ আগখিনিতে নিজে সঁচা ক, নিজৰ সত্য নিজৰ ৰূপত দৃঢ়তাৰে তেহে হ'ব হোৱা ঠিক, জীৱন ভৰ জমা হ'ব
ধন গুণ আত্মিক। নমস্কাৰ। পাছৰ প্ৰতিযোগী হ'ল শ্ৰীমতী ধনাই। নমস্কাৰ, মোৰ নাম শ্ৰীমতী ধনাশ্ৰী গগৈ। মই এটি কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। কবিতাৰ নাম হ'ল গছে যদি খোজ কাঢ়ে। গছে যদি খোজ কাঢ়ে, গছে যদি আমাৰ দৰে পাৰে কথা ক'ব, গছে যদি খোজ কাঢ়ে কেনে মজা হ'ব। ফল আনি গছে যদি ঘৰে ঘৰে দিয়ে, আমাৰ পৰা মৰম চেনে পাতত বান্ধি নিয়ে। হাবি এৰি গছ যদি আমাৰ লগত যায়, চাইকেল ৰিক্সা গাড়ী মোৰ কিয় হ'ব বোলাই। সৰু ডাঙৰ গছ মিলি শাৰী পাতি যাব, দুয়ো কাষে ল'ৰা বুঢ়া লাগি চাব। কেনে মজা হ'ব ভাই, কেনে মজা হ'ব, গছবোৰ আমাৰ দেখোন ৰঙলীয়া হ'ব। নমস্কাৰ। মই এটা কবিতা গাম। কবিতা আবৃত্তি কৰিম। সেই কবিতাটোৰ নাম হৈছে খেল খেল জনা খেল, খেলুৱা খেলুৱা বল খেলুৱা লুকা ভাকু খলি গুটি চিতনা ৰজা আদি পাৰ পানী চেং গুটি খেল খেলি খেলি পাতো আমি অসমীয়া নাম। নমস্কাৰ। কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। কবিজনৰ নাম হ'ল কবি নৱকান্ত বৰুৱা। কবিতাটোৰ নাম হ'ল সবাতোতকৈ আপোন। সবাতোতকৈ আপোন হয়তো নহ'ব পাৰে মোৰে সবাতো ঘূৰিয়া, তথাপি আপোন মোৰাই। গছ লতা ফুলেৰে ভৰাই এইখন ধুনীয়া ধৰণী, তেৱে মোক দিবলৈ চিনাই। হয়তো নহ'ব পাৰে মোৰ দেশ সবাতো চহকী, তথাপি আপোন মোৰে। ইয়াৰ নগৰ জান জুই পানাৰ চিনাকি, যাৰ নাই মহিমা হে। হয়তো নহ'ব পাৰে মোৰ ভাষা সবাতো ঘূৰিয়া, তথাপি আপোন মোৰ ভাষা। তাই মই প্ৰকাশ কৰোঁ অন্তৰ ভাৱ কোমলা, সুখ দুখ স্নেহ শান্তি আশা। মোৰ ৰাই মোৰ দেশ মোৰ ভাষা ভাল পাওঁ, তাই মই চিনি জগত সুবিশাল পৃথিৱীত সৰুতে আমাৰ চুমা বোপাই মিছা তোমাৰ নাই। আজিকালি আৰু অকণমানিয়ে নাপায় আমাক চিনি, লুচি লাগে বিস্কুট লাগে লাগে চাহ পানী। কবি অতুলচন্দ্ৰ হাজৰিকা। কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। ভুল হ'লে ক্ষমা কৰিব। কবিজনৰ নাম হ'ল লক্ষ্যদা চৌধুৰী। কবিতাটোৰ নাম হ'ল মোৰ লক্ষ্য। মই হ'ম কনকলতা, প্ৰাণ বলি দিওঁ উদ্ধাৰি আনিম দেশৰ স্বাধীনতা। দেশ কৰিম জয়যুক্তা, মই হ'ম কনকলতা। নমস্কাৰ। নমস্কাৰ, মোৰ নাম শ্ৰী ৰঞ্জিত চুতীয়া। মই এটা কবিতা আবৃত্তি গাম। সেইটোৰ নাম হ'ল খেল খেল নানা খেল। খেল খেল নানা খেল, খেলোঙা খেলোঙা বৰ খেলোঙা, লুকা ভাকু খৰি গুটি আৰু ৰছী টনা। ৰজাৰাণী পাৰ পানী চেং গুটি খেল খেলি খেলি পাতো আমি অকণি। মই কবিতা আবৃত্তি কৰিম। কবিতাটোৰ নাম হ'ল আমাৰ ভাৰতবৰ্ষ। আমাৰ ভাৰতবৰ্ষ ইটানত হিমালয়, দক্ষিণে সাগৰ, পূৰ্ব পিনে হাড়ি হাড়ি গিৰিসমূহৰ, পশ্চিম দিশত আছে আৰৱ সাগৰ। ভাৰতবৰ্ষ মোৰে দেশ জন্ম জন্মান্তৰ। নমস্কাৰ। সুস্মিতা আনন্দ। নমস্কাৰ, মোৰ নাম শ্ৰী ৰাজীৱ শ্ৰী। মই এটি কবিতা আবৃত্তি কৰিম। কবিতাটোৰ নাম হ'ল মোৰ দেশ আৰু কবিজনৰ নাম হ'ল হীৰেণ ভট্টাচাৰ্য। মোৰ প্ৰাণৰো প্ৰাণৰ মোৰ গানৰো গানৰ মোৰ দেশ। মোৰ প্ৰতিটো কামে মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে। দেশে দেশে দেশ আছে, এনে বহু দেশৰ অৰঙে দৰঙে মই ঘূৰিছোঁ। কেতিয়াবা সাগৰৰ পাৰত, নতুবা পাহাৰৰ তলিত খন্তেক জিৰাইছোঁ। তাৰ পাছত আকৌ আৰম্ভ কৰিছোঁ নতুন যাত্ৰা। এনে বহু যাত্ৰাৰ শেষ মোৰ দেশ। নমস্কাৰ। তোমালোকৰ প্ৰতি যিকোনো প্ৰতিষ্ঠানলৈ আহোঁতে অনুষ্ঠানলৈ আহোঁতে তোমালোক অকণমান মাৰ্জিত হৈ আহিলে বেছি ভাল। একেবাৰে ঘৰত থকা ভাগে খেলা ধূলা ভাগে যদি গুচি আহা তেতিয়া আমাৰ সৌন্দৰ্যটো নাইকিয়া হৈ যায়, নহয়নে? ইয়াৰ আগত এটা অনুষ্ঠান কৰিছিলোঁ ইয়াতে, হয়নে নহয়? দ্বিতীয়টো অনুষ্ঠান আমি পাইছোঁ, ভাল লাগিছে। তোমালোকেও কিবা এটা ক্ষেত্ৰত অলপ অলপ পঢ়িছা বুলি ভাবিছোঁ। আমি
এতিয়া কবিতা আবৃত্তিৰ কাৰণে অকণমান হ'লেও ঘৰত প্ৰস্তুতি চলাইছা। ইয়াৰ আগতো ছবি অঁকাৰ হৈছিলে আৰু কি হৈছিলে কিবা গীত মাত হৈছিলে নেকি, হয় নহয়? গতিকে যিয়ে অনুষ্ঠানবিলাক খুব ভাল হৈ গৈছে আৰু অনুষ্ঠানবিলাক আমি আৰু বহলকৈ নিব লাগিব। এতিয়া যদি আমি 20টা 15টা ল'ৰা ছোৱালী আছে, পিছত যাতে ইয়াৰ পৰা গৈ 30টা 40টা ল'ৰা ছোৱালী বেলেগে দেখি ভাল পায়, চবেই কয় যে ওচৰৰ গাঁৱৰ ল'ৰা ছোৱালীয়ে কয় তাত বৰ ধুনীয়া অনুষ্ঠান এটা কৰিছে দেই, আমিও যাওঁ সেই অনুষ্ঠানত আমি ভাগ লওঁগৈ। তেনেকুৱাকৈ আমি যাতে বহল ৰূপত লৈ যাব পাৰোঁ। এতিয়া আমাৰ উদ্যোক্তা লোৱা পাৰ্থৱ চুতীয়া, ধনাক্ষী আৰু অনুষ্কাক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আমাৰ আজি ফলাফল ঘোষণা কৰিব বিচাৰিছোঁ। আমি ধন্যবাদ জনাইছোঁ। ইতিমধ্যে ইমানতে আমাৰ আজি যি বঁটা বিতৰণ অনুষ্ঠান শেষ হৈছে।